অসম বুৰঞ্জীৰ বিষয়ে আজি আমি আলোচনা কৰিম। আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিয়ে যেন। অসমৰ পুৰণি নাম কি আছিল? প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? মহীৰংগ দানৱ। মহীৰংগ দানৱৰ বংশৰ নাম কি আছিল? দানৱ বংশ। দানৱ বংশৰ শেষ ৰজাজনৰ নাম কি আছিল? ঘটকাসুৰ। ঘটকাসুৰক কোনে হত্যা কৰিছিল? নৰকাসুৰ। কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ পক্ষত কোনে যুদ্ধ কৰিছিল? ভগদত্ত। ভগদত্ত কাৰ হাতত মৃত্যুবৰণ কৰিছিল? অৰ্জুন। ভগদত্তৰ জীয়ৰীৰ নাম কি আছিল? ভানুমতী। ভানুমতীক কোনে বিবাহ কৰিছিল? দুৰ্যোধন। অসমৰ ইতিহাসক কেইটা যুগত বিভক্ত কৰিব পাৰি? 4টা। ধন্যবাদ।